আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এ কোচবিহাৰ, বি মাজুলী, চি বৰপেটা আৰু ডি নগাঁও। ইয়াৰে কোনটো হ'ব পাৰে বাৰু? উত্তৰ অপশ্যন ডি, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱত হৈছিল। 2 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? 1 নম্বৰ কোচ বংশত, 2 নম্বৰ চুতীয়া, 3 নম্বৰ শিৰোমণি বাৰভূঞা, 4 নম্বৰ আহোম। ইয়াৰে কোনটো বংশত জন্মগ্ৰহণ হৈছিল যদি জানে ফটাফট কমেণ্ট কৰি জনাব। অপশ্যন 3, শিৰোমণি বাৰভূঞা বংশত। 3 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? 1 নম্বৰ কুসুম্বৰ ভূঞা, 2 নম্বৰ মিণ্টু ভূঞা, 3 নম্বৰ মাধৱ কন্দলী, 4 নম্বৰ গোবিন্দগিৰি ভূঞা। অপশ্যন 1, শংকৰদেৱৰ দেউতাকৰ নাম কুসুম্বৰ ভূঞা আছিল। 4 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? 1 নম্বৰ কালিন্দী, 2 নম্বৰ সৰস্বতী, 3 নম্বৰ সূৰ্যৱতী, 4 নম্বৰ পদ্মাৱতী। ইয়াৰে কোনটো হ'ব বাৰু? উত্তৰ অপশ্যন 3, সূৰ্যৱতী আছিল। 5 নম্বৰৰ প্ৰশ্ন, শংকৰদেৱ কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? 1 নম্বৰ 5 বছৰ, 2 নম্বৰ 7 বছৰ, 3 নম্বৰ 12 বছৰ, 4 নম্বৰ 14 বছৰ। উত্তৰ অপশ্যন 3, 12 বছৰ বয়সত বিদ্যালয়লৈ গৈছিল। 6 নম্বৰৰ প্ৰশ্ন, শংকৰদেৱৰ শিক্ষাগুৰুজন কোন আছিল? 1 হেম সৰস্বতী, 2 মহেন্দ্ৰ কন্দলী, 3 ৰমানন্দ, 4 গোবিন্দগিৰি ভূঞা। অপশ্যন 2, মহেন্দ্ৰ কন্দলী আছিল। 7 নম্বৰৰ প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটক কোনখন? 1 কালীয় দমন, 2 সিংহযাত্ৰা, 3 কেলিগোপাল, 4 পত্নীপ্ৰসাদ। কোনটো হ'ব বাৰু অলপ ভাবি চাওকচোন। অপশ্যন 2, সিংহযাত্ৰা আছিল। 8 নম্বৰৰ প্ৰশ্ন, অসমত বৈষ্ণৱ ধৰ্মক কোনে প্ৰচাৰ কৰিছিল? 1 মাধৱদেৱ, 2 শংকৰদেৱ, 3 মহেন্দ্ৰ কন্দলী, 4 অনন্ত কন্দলী। অপশ্যন 2, শংকৰদেৱে প্ৰচাৰ কৰিছিল। শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? দেৱী ধৰ্ম, কৃষ্ণগুৰু ধৰ্ম, শান্ত ধৰ্ম, এক শৰণ নাম ধৰ্ম। উত্তৰ এক শৰণ নাম ধৰ্ম আছিল। অসমত সৰ্বপ্ৰথমে কোনে অংকীয়া নাটৰ সৃষ্টি কৰে? উত্তৰ শংকৰদেৱে সৃষ্টি কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? 1 নম্বৰ মাজুলী, 2 নম্বৰ বৰপেটা, 3 নম্বৰ বৰদোৱা, 4 নম্বৰ কোচবিহাৰ। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন মাজুলীত হৈছিল। শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখনৰ নাম কি আছিল? 1 ভক্তি ৰত্নাকৰ, 2 ভক্তি প্ৰদীপ, 3 সিংহযাত্ৰা, 4 পত্নীপ্ৰসাদ। অপশ্যন 1, ভক্তি ৰত্নাকৰ আছিল। শংকৰদেৱৰ জীৱন ভিত্তিক উপন্যাস জাপিৰ নাহিকে উপামৰ লেখক কোন? 1 মাধৱদেৱ, 2 ৰজনীকান্ত বৰদলৈ, 3 লক্ষীনন্দন বৰা, 4 সত্যনাথ বৰা। অপশ্যন 3, লক্ষীনন্দন বৰা। শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? 230টা, 240টা, 250টা, 260টা। অপশ্যন খ, 240টা বৰগীত ৰচনা কৰিছিল। শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটকসমূহত সন্নিৱিষ্ট কৰা গীতবোৰত মুঠ কিমানটা ৰাগ প্ৰৱৰ্তন কৰিছিল? 1 নম্বৰত 12টা, 2 নম্বৰত 15টা, 3 নম্বৰত 20টা, 4 নম্বৰত 25টা। অপশ্যন 4, 25টা। শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1 নম্বৰ 1554 চনত, 2 নম্বৰ 1568 চনত, 3 নম্বৰ 1586 চনত, 4 নম্বৰ 1596 চনত। অপশ্যন 2, 1568 চনত। শংকৰদেৱৰ মৃত্যু কিমান তাৰিখে হৈছিল? 1 23 আগষ্ট, 2 26 আগষ্ট, 3 15 আগষ্ট, 4 24 আগষ্ট। অপশ্যন 1, 23 আগষ্টত। শংকৰদেৱৰ ৰচনাৰাজি কেইটা ভাগত ভগাব পাৰি আৰু সেইকেইটা কি কি? 1 4টা, 2 6টা, 3 8টা, 4 10টা। অপশ্যন 2, 6টা ভাগত ভগাব পাৰি আৰু সেইকেইটা হৈছে 1 নম্বৰ অংকীয়া নাট, 2 নম্বৰ নাম প্ৰসংগ, 3 নম্বৰৰ ভক্তিতত্ত্ব, 4 নম্বৰৰ গীত, 5 নম্বৰৰ কাব্য, 6 নম্বৰ অনুবাদমূলক। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটসমূহ কি কি? উত্তৰ 1 নম্বৰ পত্নীপ্ৰসাদ, 2 নম্বৰ কালীয়া দমন, 3 নম্বৰ কেলিগোপাল, 4 নম্বৰ ৰুক্মিণী হৰণ, 5 নম্বৰ পাৰিজাত হৰণ, 6 নম্বৰ ৰাম বিজয়। শংকৰদেৱে ৰচনা কৰা নাম প্ৰসংগৰ পুথিকেইখন কি কি? উত্তৰ কীৰ্তন আৰু গুণমালা। শংকৰদেৱে ৰচনা কৰা ভক্তিতত্ত্বৰ পুথিকেইখন কি কি?
শংকৰদেৱে ৰচনা কৰা ভক্তিতত্ত্বৰ পুথিকেইখন হৈছে ভক্তি ৰত্নাকৰ আৰু ভক্তি প্ৰদীপ। শংকৰদেৱে ৰচনা কৰা গীতসমূহ কি কি? উত্তৰ বৰগীত আৰু ভটিমা। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি? উত্তৰ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ হৈছে হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলিচলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ, অজামিল উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, কৃষ্ণপ্ৰয়াণ, পাণ্ডৱ নিৰ্বাৰণ। শংকৰদেৱৰ অনুবাদমূলক ৰচনাসমূহ কি কি? উত্তৰ অনুবাদমূলক ৰচনাসমূহ হৈছে ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধৰ অনুবাদ আৰু উত্তৰাখণ্ড ৰামায়ণ। শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? উত্তৰ কোচবিহাৰৰ ভোলাডোঙা সত্ৰত তেখেতৰ মৃত্যু হয়। শ্ৰীমন্ত শংকৰদেৱ কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ এজন একেধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, এজন চিত্ৰকৰ, লগতে অসমীয়া জাতি সাহিত্যৰ সংস্কৃতৰ নিৰ্মাতা আছিল। শিৰোমণি ভূঞাই স্থায়ীভাৱে ক'ত বসবাস কৰিছিল? উত্তৰ নগাঁও জিলাৰ বৰটোৱা নামেৰে এখন ঠাইত স্থায়ীভাৱে বাস কৰিছিল। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আছিল। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ মাতৃৰ নাম সত্যসন্ধ্যা আছিল। শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল? উত্তৰ মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱক বুঢ়ীমাক খেৰখুটিয়ে লালন পালন কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে অ আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি আছিল? উত্তৰ শংকৰদেৱে অ আ শিকিয়ে ৰচনা কৰা কবিতাটোৰ নাম হ'ল কৰতল কমল। শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? উত্তৰ শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কন্দলীয়ে দিছিল। শংকৰদেৱে কন্দলীৰ টোলত কেইবছৰ শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ শংকৰদেৱে কন্দলীৰ টোলত 6 বছৰ শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল? শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা হৰিচন্দ্ৰ উপাখ্যান আছিল। শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল? উত্তৰ শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল কালিন্দী। শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায়? উত্তৰ মহাপুৰুষীয়া ধৰ্ম নামেৰে জনা যায়। শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম কি? শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ'ল সিংহযাত্ৰা। শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাৰ নাম কি? উত্তৰ শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাৰ নাম হ'ল ৰাম বিজয়। শংকৰদেৱে মাধৱদেৱক কোনখন ঠাইত লগ পাইছিল? উত্তৰ শংকৰদেৱে মাধৱদেৱক বেলগুৰি নামৰ ঠাইত লগ পাইছিল। শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰ কি আছিল? উত্তৰ একদেৱ একসেৱ একবিনে নাই কেৱ আছিল। শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল? উত্তৰ মাধৱদেৱ আছিল। শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? শংকৰদেৱে প্ৰথমে মাজুলীত ধোৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল। হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু ক'ৰ পৰা লোৱা হৈছিল? উত্তৰ মাৰ্কণ্ডেয় পুৰাণৰ ৭ম আৰু ৮ম অধ্যায়ৰ পৰা লোৱা হৈছে।
শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থখনত কি কথা উল্লেখ আছে? শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থখনত শ্ৰৱণ, কীৰ্তন, অৰ্জন, বন্দন আদিৰ কথা উল্লেখ আছে। শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ সৰুকালৰ নাম গংগাধৰ আছিল। শ্ৰীমন্ত শংকৰদেৱে কি বাদ্যযন্ত্ৰ সৃষ্টি কৰিছিল? উত্তৰ: খোল, তাল, দবা, কাঁহ, শংখ, মৃদং আদি সৃষ্টি কৰিছিল। বন্ধুসকল, মোৰ এই প্ৰশ্ন উত্তৰকেইটা চাই যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।